বিলাক 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 পূজা খাবলৈ যাওঁ কি ঘৰত সোমাই থাকে কি পূজা খাওঁগে বৈ 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 বৰষুণ দিছে যে একো নাই পূজা বতৰে বাকীকেইটা পাতি দিম ন পূজা খাওঁগে পূজা খাব যাওঁ বৈ 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 জয় বিশ্বকৰ্মা প্ৰথমে দিছিলো ঐ হালধি পাততে ঐ চেনা ঐ টুটি মান ঐ দিলো মই আৰু ভাগি দিব লাগিব ন এতিয়াহে দিম আৰু দিলো দেই হে বিশ্বকৰ্মা ইয়াতে গাইছো দেই হে বিশ্বকৰ্মা যোৱা বছৰটি যেন যেনে তেনে সুখে শান্তিয়ে পাৰ কৰিলো এই বছৰটি যেন সুখ শান্তি আৰু হাঁহি ধেমালি ফূৰ্তি হ'ব লাগে আৰু মোৰ যি লোৰ লাঙলি আছে সেইবিলাকো যেন পুৰণা হৈ আছে সেইবিলাক অতি সোনকালে চিকিৎসিকা আৰু হৈ যাব লাগে বুলি তুতি কৈছোঁ আৰু মোৰ চাইকেল এখনি আছে ক'বালৈ যাওঁতে কেতিয়াবা কেতিয়াবা চেন পৰে আৰু এই পমচাৰ হয় আৰু এইবিলাক কি বুলি কয় আৰু বহুত কিবা কিবি হৈ যায় সেইবিলাকো যেন ঠিক ভাল হৈ যাব লাগে আৰু বহুত পুৰণা হৈছে আমাৰ খোৱা সেইবিলাক চিকিৎসিকা হৈ যাব লাগে বুলি তুতিহে কৈছোঁ আৰু হাতে ভৰিয়ে লাগিছে যদিও বিশ্বকৰ্মাই দুখ দাই নধৰে যেন আৰু সেনেকৈ তুতিহে কৈছোঁ যে বিশ্বকৰ্মা সুখে শান্তিয়ে থাকিল দেই বহুত জনালোঁ থাকিবি দেই আৰু চেন টেন নকৰিবি দেই ক'ত খাম এইবাৰ পূজা পাতিম নহয় ন তাৰ চাইকেলখন আছে যে বোলা ঐ বোলা বোলা কি পূজা খাব আহিছোঁ মোৰ পূজা কৰিছে টিকাটো এনেকৈ ভৰাই কি হয় পিছত আহিম ন বোলা পিছত আহিম দেই থৈ দিবি প্ৰসাদ খাই যাবি আহ আহ মই ধুতিখন ফুল খাই লৈছোঁতো ঠিক আছে তহঁতি বচোন মই প্ৰসাদ লৈ আনোগৈ দেই প্ৰসাদ ল'বি দেই প্ৰসাদ ল'বি দেই ল'বি দেই প্ৰসাদ
হেৰি খাবি দেই দুডোখৰ দিলে যে মজা 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 অঁ খা দেই ওলাব ক'ৰবাত খাম যাব এবাৰ তহঁতি খাই লচোন মই পানী আনোগৈ দেই আমাৰ কোনে খালে কি হ'ল দুদিনমান দেখিছোঁ হেৰি খাই ধৰি যদি হাতখনকে ধৰি ল দেই পানীখিনি লৈ যা ভৰিটো বেছি দেই আজি কেলে কেলে কিবা হ'ল নেকি তোৰ হেৰি দৌৰ মাৰিব গ'লো পেটৰ মাৰিব গ'লে পুলিচৰ ইণ্টাৰভিউ দিবি নেকি আৰে জ্বৰ মানে কৰোণা নহয় ৰাতিপুৱা দৌৰ মৰা মানে পুলিচৰ ইণ্টাৰভিউ দিয়া নহয় কাৰোবাৰ পেট বাঢ়িছে কমাবলৈতো দৌৰিব পাৰে হয় তোৰ যে পেট বাঢ়িছে তই যে বিয়া নকৰোঁতে ইমানকে পেটডাল চৰ্বি বঢ়াই লৈছ ছোৱালী যে নাপাওঁ কি কাৰণে হাঁহিলি তহঁতি হে কি কাৰণে হাঁহিলি তই যে ইয়াক কৈছ তই নিজেইচোন ছোৱালী নি পোৱা নাই বুঢ়াই হবি এতিয়া আমাক চা আমি কিমান বিন্দাছ আছোঁ হয় নহয় ইমান বিন্দাছ আছোঁ আজি মই এতিয়া মানুহজনী একদম ভাত পানী খুৱাই পঠিয়াইছে ইয়াক চা নিজে ভাত ৰান্ধি খাবলগীয়া হয় একমাত্ৰ বুঢ়ী মাই কিমান খুৱাব ৰান্ধি ৰান্ধি বিয়া পাত আৰে তোৰ কথা বাদ দে না মোৰ চামো মই ইমান বিন্দাছ আছোঁ মোৰ মানুহজনী চব চোলা কাপোৰ ধুই দিয়ে তোৰ এটা কাপোৰ ধুৱে কিন্তু চব ধুব লাগে আৰে তহঁতৰ কথা বাদ দিয়া না মোৰতো ঘৰত একো কামেই কৰিব নালাগে বিন্দাছ কোনটা আহিছে আৰু দেই মানুহজনীয়ে হেল্ল' ক'ত আছা তুমি ঘৰলৈ ভাত বনাহি মই গোটলৈ যাব লাগে মিছা কথা ক'ব পাৰ তই তোকো মাইকী পাইছিলি পাইছে মোক হেল্ল' পুৱা তোৰ কাপোৰখিনি তিয়াই থৈছিলে ধুব পৰা নহৈছিলে এতিয়ালৈকে ধোৱাহি নাই যে জল্দি ধুই মিছা কথা কয় দুটাও ইমান মিছা কথা কওঁ যে তহঁতি মানুহজনী ফোন মাৰিছে নেকি হয় হেল্ল' হেল্ল' ক'ত আছ তোক যে মই কাঁহী বাতিখিনি ধুব দিছিলোঁ ক'ত গ'লি জল্দি কাঁহী বাতি ধুই মিছা কথা তিনিটাও তহঁতি আজিৰ পৰা গম পালো যে তহঁতি তিনিটাও মিছা কথা কওঁ দমনি দিয় দে তহঁতি ইমান মিছা কথা ক'ব পাৰ না আমাৰ এনেকাই আৰু আমাৰ কেনে এই তহঁতি যাবা মই এটা কাম কৰিছে জানিছ মই অলপ পিছত গৈ আছোঁ দেই তহঁতি যাচোন কামখিনি কৰি লওঁ মই গৈ আছোঁ বা দেই হ'ব নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলোলৈকে আমাৰ অনুভৱ চেনেলটোৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল লগতে আমাৰ যিটো ভিডিঅ' আপোনালোকক যিমান এণ্টাৰটেইনমেণ্ট দিব লাগিছিল সিমান আমি নোৱাৰিলোঁ কিন্তু আপোনালোকৰ সকলোকে পুনৰবাৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল যদি আমাৰ এই ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰি কমেণ্ট কৰক আৰু লগতে নতুনকৈ যদি চেনেলটো আছে ছাবস্ক্ৰাইব কৰক ধন্যবাদ